ঐ শুনিছ নাই আমরা এইটো যে অলপ শুইয়ে থাকে বিছনাখনে অলপ আও ঐ শুনিছ নাই উঠ আকৌ তোৰ কাম বন নাই নেকি তোৰ ঘৰত যে চাউল তেল দাইল একো নাই তই গম নাপাৱ নি তই উঠিছ নাই ৰাম ৰাম শুই থাক তই শুবলৈহে আহিলি এলেহুৱাটো কৰবাত তোক মই শুৱাই আছো ভাল মই এলেহুৱাটোৰ লগত বিয়া হলো দেই খালি খোৱা ঘৰত যে একো এটা নাই গমেই নাপাওঁ শুই থাক তোক মই শুৱাই আছো আহিছো পানীখিনি কেলে মাৰিলে বাৰু এজনী ঘৰত যে একো নাই তই গম পাৱ নাই চাউল দাইল তেল খাবলৈ যে একো নাই চাউল দাইল নাই দোকানৰ পৰা লৈ আহিলে হ'ল দেখোন দোকানখন কিন্তু বাপেৰৰ নেকি মই গ'লে যে বস্তু দিব বেগেতে যাওক দোকানৰ পৰা বস্তু আনেগে যাওক এইচব উপায় নাই ইমান ধুনীয়া সপোন এটা দেখি আছিলো ন কি হলেও তো ইমানকে হাঁহিয়ে চাই আকৌ এই নহয় আপোনাৰ ঘৰত চাউল আছে আছে দাইল আছে আছে আলু আছে আছে কিন্তু পইচা আগতে দি ল'ব লাগিব নহয় আজি বুকুত পইচা একেবাৰে নাই দিয়ক না চাউল দাইল আলু মিঠাতেল আগতে তই আগৰ বাকীকেইটা দি ল তাৰপিছতহে বাকী পাবি দি মোক কাইদেউ মইনো পলাই যাম নি একে লোকেল মানুহে বিদেশী নহয় দিয়ক সেইবোৰ দাইলত ইয়াত নচলিব মুঠতে আগৰ বাকী দি ল তাৰপিছতহে আকৌ নতুন হিচাপ হ'ব নহয় ককাইদেউ দিয়ক না মোৰ ঘৰত খাবলৈ একোৱেই নাই কালিৰ পৰা লগ হ'ল লাগিলে আপোনাৰ আগৰ যিটো বাকী আছে সেইটো সুদে মোলে চব দিম সুদ দিম লাগিলে দিয়ক নালাগে সুদো দিব নালাগে আৰু মই বাকীও নিদিওঁ বেগেতে তই ইয়াৰ পৰা যা ককাইদেউ দিয়ক না নহলে মই বিপদত পৰিছো চালা কাম বন নাই খালি দোকানত বাকী বিচাৰি আহিবি গৈছ না তই ইয়াৰ পৰা বেগেত যা ইয়াৰ পৰা তোক যাবলৈ কৈছো যা যাবলৈ কৈছো যা ইয়াৰ পৰা চালা কাম বন নাই ইমান হাত ভৰি থকা ধুনীয়া সুন্দৰ ল'ৰাটো কাম বন কৰি খালো হয় খালি আগ ঠগি তাক ঠগি খোৱা চিন্তা এইটো বোধান নহয় নে ঐ তই যে সেইফালে মোক কৈ আছ এইফালে তই দিন কণা নে কিয় নহয় মই চবেই দেখি আছো যদি দেখিছই তেতিয়াহ'লে মোক গাত খুন্দিয়াই পেলাই তই পাৰ হৈ গলি মোক নেদেখিলি যে তই মোক দেখিও নেদেখা ভাও ধৰি গৈছ হা পইচা দে আজি কিমান দিন হ'ল পইচা লোৱা পইচা দে সেই দিন নহওক মই দুদিনমান ধৈৰ্য ধৰক একদম পইচা নাই বুজিছ নে একদম কি কৰি বেলেগ কাম চলি আছে মোৰ মানে কি কম মই এইখিনি মাটি এডোখৰ বিকিব লৈছো বুজিছ নে মাটিডোখৰ বেচিলে তোক পইচা দিম আৰু অলপ ধৈৰ্য ধৰচোন মানে উপায় নাইকিয়া হৈছে বুজিছ নে মই এতিয়া মাটিকে বিকিব লৈছো ধৈৰ্য ধৰিব লাগে হা ধৈৰ্য ধৰিব লাগে তোৰ এইবোৰ নাটক দেখুৱালে নহব বুজিছ পইচা উলিয়া এই জেগাত পইচা উলিয়া আজি কটনা দিন হ'ল সুদে মূলে কিমান টকা হ'ল গতিকে মই সেইবোৰ নাজানো জেগাত পইচা দে বুলি পইচা দে এই দিন নহওঁতে অলপ ধৈৰ্য ধৰচোন মোৰ এতিয়া পইচা নাই পইচা দিম তোক ৰচোন ধৈৰ্য ধৰ পইচা নাই কেলে এনেকুৱা কৰিছ হা পইচা নাই বুলি তই কিমান দিন যোৱালি যদি তোৰ পইচা নাই ইমান দামী চাৰ্ট তই ক'ৰপৰা পিন্ধিছ এই চাৰ্ট এইটো মোক খোল খালিয়ে দিছো মই খোল খালি দিয়া কাৰণে খোল খালিয়ে দিছে খালিয়ে দিছে কথা ক'বলৈ আহিছ চাৰ্ট খোল পইচা নাই যে চাৰ্ট খোল চাৰ্ট খুলি চাৰ্ট খোল তোৰ তই আজি মুঠতে মোক দিবই লাগিব যদি পইচা নাই চাৰ্ট দে
নুখুলিবি নাই 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 এই নাই নুখুল নাই নাই ঐ, চাৰ্ট খোল চাটটো নুখুলিবি চাৰ্ট খোল চাৰ্ট খোল খোল অ চাৰ্ট খোল চাৰ্ট দে দে পইচা নাই তাৰ পকেটত পইচা নাই ইমান দামী দামী কাপোৰ পিন্ধিব পাৰে তাৰ পইচা নাই খুদে মোলে আজি কটনা টকা হ'ল কিমান দিন হ'ল হা এইটো খুলি দিয়া চাট বৰ বেয়া কথা হ'ব খেলে দিয়া চাৰ্ট পইচা নাই হা যা যা চাৰ্ট তাত নাই চাটটো দে অতি সোনকালে পইচা দিলে দিবি নহলে কিন্তু কথা বেয়া হৈ যাব কৈ দিছো হলে যা যেনেকে আছে তেনেকে যা গৈ থাক চালা চাটটো খুলি ললো দেই মই বিপদত পৰিলো তেতিয়া লাজ দি কেনেকে যাওঁ মানুহৰ আগত দিলে কি কম বাৰু মই বিপদত পৰিলো দেই ইচ, 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 ইচ। ধেৎ তেৰি। কি হলো তোৰ এই চাটটা নিকিটাকে ঘূৰি ফুৰিছ যে এই ডি ভিটামিন লৈছো ডি ভিটামিন কিনো ডি ভিটামিন দি কাম কৰিব বিচাৰি মাথাটো বেয়া হ'ল নেকি অ মাজনী মাজনী অ মা আহিলা অ আহা আহা মা আহা ভালে মা ইছ মা আহিলে এইটো ক'তনো মৰিলেগেনো চাহকণ দিবলৈ চেনি একণ নাই বিস্কুট এটা নাই ক'তনো মৰিলেগে মানে মই কি যে কৰো আৰু মাক বাৰু এতিয়া মই কেনেকে কওঁ চেনি একণ নাই বুলি চাহ দিবলৈ কি কৰিব মায়ে গম পালে কি বুলি ভাবিব চেনি একণ নাই চাহপাত এটা নাই ভাত খাবলৈ দাইল তেল আলু একোৱেই নাই ক'ত মৰি আছিলেগে হা ইমান দেৰি গম পাই নে মা আহিছে মায়ে বাৰু গম পালে কি হ'ব চাহপাত এটা নাই চেনি একণ নাই সোনকালে যাওক বজাৰ কৰি আহকগে একোৱে নাই মই মাটি বিকিলেই পইচাটো ঘূৰাই দিম দেচোন যেনে তেনে উপায় নাই কিবা এটা কৰিব এইবোৰ নক্সা মোৰ আগত উলিয়াই নাথাকে বুজিছ আজি কটনা দিন হ'ল তই মোৰ পৰা সেই 2000 টকা ধাৰলৈ নিয়া এই 2000 টকা সুদ হৈ সুদে মোলে এতিয়া 7000 10,000 টকা হ'ল আজিলৈকে তই সেই পইচা কেইটাকে দিব পৰা নাই হা আকৌ তই পইচা বিচাৰি আহিছ ঐ তই চবেই পাবি চিন্তা নকৰিবি তই যেনে তেনে দে মোৰ শাহুজনী ইজ্জত যাব গম পালি তোৰ ইজ্জত যায় কিবা যায় তাত মোৰ কি আহে যায় ঐ তই সেই কণা নে খোৰা নে লেঙেৰা নে তই কি হা তই এটা সুস্থ পুষ্ট মানুহ তই কি কাৰণে কাম বন কৰিব নোৱাৰ হা আগ ঠগি তাক ঠগি খোৱা ধান্দা কৰি থাক যে এনি টাইম দে কি কথা ক'বলৈ আহিছ তাত তই সেইবোৰ ক'ব নালাগে তই দেচোন যেনে তেনে মই তোক মাটি বিকিলেই পইচা দিম মানে তোৰ নক্সাত মই ভুল যোৱা মানুহ নহয় বুজিছ নাই হা তই সেইবিলাক নক্সা মই নেদেখুৱাবি ঠিক আছে মই পইচা দিম কিন্তু তোক নহয় তোৰ মানুহজনীকহে মই পইচা দিম কি তই মোৰ মানুহ চকুলে কেলে দিছ ঐ তই কি কথা ক'বলৈ আহিছ হা মই বেয়া ভাবি পেলাই মানুহজনীক পইচা দিম বুলি কোৱা নাই কাৰণ তোক পইচা ধাৰলৈ দিলে তোক লগ নাপাওঁ তই ঘৰৰ পৰা পলাই ফুৰ দেখিলেই পলা ৰাস্তাত গাত গা লাগিলেও নামাত ঘৈণীয়েক যদি মই পইচা ধাৰলৈ দিওঁ তেতিয়াহ'লে অন্ততঃ ঘৈণীয়েক মই যেতিয়াই যাওঁ তেতিয়াই ঘৰত লগ পাম গম পাইছা নাই গতিকে যদি হয় ক আৰু যদি নহয় তেতিয়া নাই মানুহজনীক চাবলৈ গৈতে পইচা দি দিবি হা? তোৰ সেইটো বুদ্ধি কথা ক'বলৈ আহিছ বুদ্ধিটো তই মোক দিলে কি হয় কথা ক'বলৈ আহিছ মানুহজনী দিয়া একে কথাহে মই কিন্তু ঘূৰাই নিদিম ক'ত ঘূৰাই দিছ হা ক'ত ঘূৰাই দিছ বেছি কথা নকবি নাই পইচা যা কথা ক'বলৈ আহিছ হা ভাল কথা কওঁতে যেতিয়া তই বেয়া শুনিলি গতিকে তোৰ মান যায় ইজ্জত যায় কি যায় যাওক তোৰ শহুৱে শাহুৱে কি খোৱা তই খুৱাই থাক বেছি কথা নকবি নাপাওঁ পইচা যা কি হ'ব বাৰু মোক যদি পইচা নিদিলে দোকানতো নিদিয়ে বাকী দিবলৈ আছে কাৰণে কি হ'ব বাৰু কি সেই শাহুজনী হ'লে এতিয়া ইজ্জতে যাব দেখিছো আমি কি কৰোঁ এইটো ছাগলী ইয়াই হ'ব ছাগলী এইটোকে ধৰি আজি বিকি কামটো কৰিব লাগিব আজি পাই গ'লো
এতিয়া মানুহজনে ইমান দেৰি কৰিছে ইমান চাহ অকণ দিব লাগিছিলে কি বুলি ভাবিছে বাৰু মায়ে ইমান দেৰি আহি পোৱা নাই আপুনি এইটো লোৱা, আহিলে এইটো লোৱা। ইমানবোৰ বজাৰ কৰি আনিলে যে পইচা ক'ত পালে আপুনি এই ৰ'বা আলু পইচা এটা কাম কৰা ইয়াত ৩,০০০ টকা আছে এইটো থৈ দিবা যোৱা ৩,০০০ টকা ঐ তই মোৰ ছাগলী ক'ত বিক্ৰী কৰিলিগে ক তোৰ ছাগলী মানে মই কেতিয়া তোৰ ছাগলী বিক্ৰী কৰিছো কথা কবলৈ আহিছ হা কথা কবলৈ আহিছ তই এতিয়া নজনা ভেকচন ধৰি দেখুৱাইছ বেগেটা পইচা দে ছাগলী বিক্ৰী কিমান পইচা দিলে পইচা দে কেতিয়া তোৰ ছাগলী মই নাই বিকা কথা নকবি তই কাৰ ওচৰত ছাগলী বিকিছ মই তালৈকে গৈছো সিয়ে আহি পেলাই মোক কৈছেহি আৰু তই মিছা মাতিবলৈ আহিছ আপুনি ছাগলী চুৰ কৰিলে আপুনি ছাগলী চুৰ কৰি বজাৰ কৰি আনিছে অ চি, 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 চি। সি মোৰ এটা ছাগলী চুৰ কৰি নি সি বিক্ৰী কৰি গোকধনৰ ওচৰত বিক্ৰী কৰি পেলাই সি সেই পইচা বজাৰ কৰি আনিছে ভালে ভালে মোৰ ছাগলী উলিয়াই দে ভালে ভালে কৈছো ছাগলী উলিয়াই দে তই কিহৰ ৰহ কবলৈ আহিছ আজি অতনা দিন হ'ল অতখিনি টকা দিয়ে তাৰ টকা সুধে মোলে আজিলৈকে মোক এটকা দিয়া নাই আৰু তাৰ পৰা আজি ছাগলী চুৰ কৰিছ কি যোৱা তুমি ছাগলী চুৰ কৰিছা কাম বন কৰিব নোৱাৰা ছাগলীয়ে লাষ্টত ছাগলী চুৰ কৰিবলৈ ধৰিলা আপুনি কি দেখি পেলাই অকমানটোলৈ এই ছোৱালীজনী বিয়া দিছিলে বাৰু হা চাকচোন তাৰ কি হাত নাই নে ভৰি নাই নে চকু নাই নে কাণ নাই নে কি নাই তাৰ হা এই কাম কৰি খাব নোৱাৰে লোকক যে আগ ঠগি তাক ঠগিতে সি যে খায় হা তাৰ আজি মোৰ এটা ছাগলী চুৰ কৰি পেলাই সি বিকি পেলাই আজি আপোনাক ভাত খুৱাবলৈ বজাৰ কৰি আনিছে হা আপুনি কি দেখি দিছিলে এইফালে ছোৱালী মই এই অকমান্যটোৰ লগত সংসাৰ নকৰো মই আৰু নাথাকো মই তোমাৰ লগত যামগে ভালকে এসাঁজ খুৱাব নোৱাৰে পিন্ধাব নোৱাৰে ল তোৰ পইচা ল মই আৰু তোৰ লগত নাথাকো ঠিক কথা কৈছা তুমি নালাগে এইটোৰ লগত থাকিব এই অকমান্যটোৰ লগত কেলে হোৱাটোৰ লগত কি মই আগতে জানিছিলো তই যে মোৰ মানুহজনীৰ ওপৰত চকু দিয় বুলি চকু নিদি কি হা এই মানুহজনীক তই আজিলৈকে তই ভালকে ভাত এসাঁজ খুৱাই পাইছনে হা তোৰ নিচিনা কেলে হোৱাটোলে তই কি দেখি যে দিলে ছোৱালীজনী মানে এই একেসকলেহে জানে আৰু দেই মই ভাবিয়ে নাপাওঁ কথাটো হা তই কথা কবলৈ আহিছ তই যদি খুৱাব নোৱাৰ মই খুৱাম মোৰ ওচৰত ব'লা তুমি মোৰ লগত কি কথা কৈছে আপুনি এইবোৰ কি মোৰ চৰিত্ৰহীনা বুলি ভাবিছিলে নি মই দুখনত ভৰি দিয়া ছোৱালী নহয় দি আহিলোৱে আপোনালৈ মই কিয় যাম খাবলৈ নেপালেও নেযাওঁ মই আপোনালৈ অ হয় নেকি এতিয়া দেখোন তুমি কৈ গলা যে ইয়াৰ লগত ভাত নাখাওঁ মই মাৰ লগত যামগে বুলি মই ঘৰলৈ যাম আপোনালৈ কিয় যাম তই এই কেলেহুৱাৰ লগত ভাত খাব নোৱাৰ বৈ মোৰ ঘৰলৈ বৈ মোৰ ঘৰতে থাকিবি আৰু ইয়াকো মই চাই আছো লোক মাইকীৰ ওপৰত নজৰ দিছে সিয়া ধান্দা দে সিয়া নহয় তই মোক এৰি থৈ নাযাবি আৰু বুজিছ মই আজিৰ পৰা ভাল হ'ম আৰু মই আজিৰ পৰা চুৰ নকৰো আৰু মই কাম কৰি পইচা ঘটিম তই যাব নালাগে আৰু বুজিছ যি হ'ল যি মেলিলে আৰু ভুল নকৰো আৰু মই বুজিছ আপুনি যেতিয়া কাম কৰিব টকা পইচা উপাৰ্জন কৰিব তেতিয়াহে মোক ঘৰৰ পৰা আনিব যাব নহলে নাযাব সেইটোৱে হব যিদিনা তই ধন টকা পইচা ঘটি ভালকে ধন আৰ্জন কৰিবি তেতিয়াহে মোৰ ছোৱালী আনিবলৈ যাবি এতিয়া নোৱাৰ ৰাখিব বৈ মাজনী ঘৰলৈ বৈ যা ই যদি ধন টকা পইচা ঘটিব নোৱাৰে ন কাম বন যদি নকৰে তেতিয়া মই গৈ আছো মই লৈ আহিমগৈ তোক দেই কি যে বিপদত পৰিলো আৰু দেই এই শাহু মাজনীও মানুহজনী লৈ গ'ল এইটো চকু মোৰ মাইকীৰ ওপৰত ইয়ে আনিবলৈ এতিয়া ময়ে পাম বাৰু নাই মই কাম কৰিবই লাগিব নহলে বিপদত পৰিব লাগিব এইটো পিছা কৰিলেই চুৰ কৰি বিপদতহে পৰিলো দেখোন মাইকীও গ'ল